আছে ইউপিপিএল আপচুই কিবা গণ্ডগোল বনাই আছে এইটো আমিহে মানে বোনাছ পইণ্ট আছোঁ হাগ্ৰামাৰ বোনাছ পাই আছে আমি এডভাৰটাইজ কৰিবই লগা নাই যোৱা যে হাগ্ৰামাই একো কৰা নাই বুলি কৈ আছে এইটো কোৱাটোও ৰাইজক আমাক বোনাছ দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিছে আমি একো ব্যৱস্থা কৰা নাই সেইকাৰণে যোৱাবাৰ আমাৰ বিটিচি ইলেকশ্যনৰ আমি আশীৰ্বাদহে বিচাৰিছোঁ আমি অৰুণোদয় দিম বুলি মানুহ মাতা নাই আমাৰ পলিচি এইটো নহয় আমি অৰুণোদয় দিম অমুক দিম কাৰোবাক লাখপতি বনাই কাৰোবাক জিৰ'পতি বনাম এনেকুৱা ধৰণৰ আমাৰ কোনো পলিচি নাই এই আমি বিচাৰিছোঁ কি আমাক ৰাইজে আদৰি লওক আমাৰ এনেকুৱা পলিচি সেইকাৰণে আমি হাগ্ৰামা মহিলা ছাৰক আমি আমাৰ বিপিএফ পাৰ্টিক আমি পলিচিত বনাই দিছিলোঁ কি আমাৰ আশীৰ্বাদ যাত্ৰাহে আমি কৰিব লাগিব যাতে আমাক আশীৰ্বাদ দিয়ে আমি একো দিব নোৱাৰোঁ তথাপি আপোনালোকৰ আশীৰ্বাদ আমাক লাগে চ' ইট ৱাজ অভাৰ আমিতো দেখা পাইছোঁ এতিয়া আমাৰ 80% আমাৰ বিটিচি এৰিয়াৰ মানুহবিলাকে আমাক মেণ্ডেট দিলে 40টা চিটৰ ভিতৰত আমি 28টা চিট দখল কৰা মানে 100ৰ ভিতৰত 80জন মানুহে আমাক আশীৰ্বাদ দিলে গতিকে ফুল প্ৰেজৰ হৈ গ'ল কোনেও ভবা নাছিল বহুতেই বহুত ধৰণৰ ভাবি আছে কিন্তু ভাবিলে কি হ'ব ৰাইজৰ মন কি ধৰণে আমি আকৃষ্ট কৰিব পাৰিছোঁ ডেভেলপটো কোনে কি ধৰণে কৰিব পাৰিছে ৰাইজে চিনি পাইছে সেইকাৰণে আমাক এই 80টা ভোট দি পেলাই 80জন মানুহ আমাক উঠাই দি পেলাই 100ৰ ভিতৰত আমি 80টা পাই পেলাই আমি বৃহৎ পৰ্যায়ৰ এটা দল হৈ আঞ্চলিক দল হিচাপে ঘৰৰ মানুহ হিচাপে আমি বহুত খেতি বাতি পালোঁ ধান পালোঁ মৰাপাত পালোঁ মাছ পালোঁ কবি বেঙেনা গোটেই আমাৰ ঘৰত যিটো চ' আমি এতিয়া সুখী কোনোবাই যদি বেয়াভাৱে চলাইছে সেইটো বেলেগ কথা কিন্তু আমাৰ একো লৰচৰ কৰিব নোৱাৰে চ' এই সুযোগতে আপোনালোকৰো অলপ সুযোগটো আমাক দিলে আমি এই সুযোগটো ল'বলৈ বিচাৰিছোঁ কাৰণ যদি 100ৰ ভিতৰত 80জনে যদি আমাৰ বিপিএফত আহে তাৰ বাকী থাকিল কিমান 20জনে থাকিল 20জনে বেলেগ বেলেগ পাৰ্টিৰ নামত থাকিল গতিকে সেই 20জন মানুহকো কি ধৰণে আমি আমাৰ ইয়াৰ অংশীদাৰ কৰিব পাৰে সেইটো এটা আমাৰ পলিচি আছে এই 20জনো যাতে আহি পেলাই আমাৰ লগত যোগাযোগ কৰি পেলাই নিজৰ ডেভেলপ নিজৰ এৰিয়া নিজৰ খেতি পথাৰ গোটেইবোৰ যাতে আমি সুকলমে নিজৰ যিটো অধিকাৰ সেইটো সাব্যস্ত কৰিব পাৰে সেইকাৰণে আমি চিন্তা কৰি আছোঁ